আসাম ট্ৰেক্টৰ মানে হ'ল না 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 1 2 3 আসাম ট্ৰেক্টৰ মানে হ'ল গাহৰি মাংস ভাতৰ লগত খাবলৈ পালে কিমান ভাল লাগিব ঐ লৰা তই কেলে চিঞৰি চিঞৰি গান গাই আছ মোৰ মেট্ৰিক পৰীক্ষা পালেহি নহয় মই পঢ়িব লাগে নহয় তই চিঞৰি চিঞৰি গান গাই নাথাকিবি তোৰনো তাতে কি হ'ল মোৰ কথা মই গান গাওঁ নে কি কওঁ মাক মাতিব লাগে মাতচোন বাৰু চাওঁ কেনেকেনো মাত মানে তই লগালিয়ে তোক দিছোঁ ৰহ তই মাক মাতি লাভ নাই মা আহা আগতে মই তোক মাৰিম ইয়া মোক অশান্তি দিলে কি হ'ব গম পাইছতো মইনো কি কৰিলোঁ এঘোচা মাৰিছিলোঁ হে ভাল ৰিজাল্ট আনিব লাগিব নহয় এবাৰ মেট্ৰিকত মা যাওঁ আৰু এতিয়া তোক মই নাম বিছনা পা নামিলোঁ আই মা আৰু নেমাৰিবা আজি আবার বাইরে কেনেকুৱা কৰিবি নকৰোঁ মা বেছি ডেকা হলো বুলি নেভাববি 9 পাইছোগে শুই থাক বিছনাত আৰু গান গাই নুহুবি আকৌ আয়ো ইমান পটকনে হলে আমাৰ ই যে হোৱাত বৰ এক্সপাৰ্ট দেই পঢ়াত হলে একোৱে নাই লেডু গুটি ইয়াক চাই থলে নহ'ব মোৰ কাম আছে ইয়াৰ পৰা যাওঁ